নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অসম চৰকাৰৰ তৰফৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আঁচনিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে 50,000ৰ পৰা 1 লাখ টকালৈ লোন দিয়াৰ ব্যৱস্থা কৰিছে। এই লোনটো ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে অনলাইনত আবেদন কৰিব সকলোবোৰ মই আজি এইটো ভিডিঅ'ত ক'ম। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। আপোনাৰ মোবাইলৰ ব্ৰাউজাৰত finance.gov.in লিখি সাৰ্চ কৰি দিব। তাৰ পিছত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপুনি ওপৰলৈ আহিব। এনেদৰে অহাৰ পিছত ইয়াত এপ্লাই দেখিছে। অভিনন্দন এডুকেশ্যন লোন সাবচিডি স্কিম, এইটোত প্ৰথম অপশ্যনটো এপ্লাইত ক্লিক কৰি দিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজলৈ এখন এণ্টাৰপ্ৰাইজ খোল খাব। ফৰ্ম খোল খোৱাৰ পিছত আপোনালোকে ফিল আপ কৰিব লাগিব। এইখন হৈছে ফৰ্মখন। ইয়াত ফাৰ্ষ্ট নেম, মিডল নেম আৰু লাষ্ট নেম বহুৱাব দিছে। তাৰপিছত ফাদাৰৰ আপোনাৰ দেউতাৰ ফাৰ্ষ্ট নেমটো আৰু মাজৰটো আৰু শেষৰটো বহুৱাব লাগিব। দিছে, আপুনি ওপৰৰ খণ্ড বা পিছৰ খণ্ডটো বহুৱাব পাৰে। তাৰপিছত ডেট অফ বাৰ্থ বহুৱাব দিছে, আপোনাৰ জন্ম তাৰিখটো বহুৱাব দিছে। তাৰপিছত আপুনি জেণ্ডাৰ মেল হয় নে ফিমেল হয় সেইটো দিব। তাৰপিছত পাৰ্মানেণ্টলি এড্ৰেছ, আপোনাৰ এড্ৰেছটো ইয়াত বহুৱাই দিব। তাৰপিছত আপুনি ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ নিজৰ পিনক'ডটো বহুৱাই দিব। তাৰপিছত মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত আপোনাৰ যদি পান কাৰ্ড আছে তেনেহ'লে পান কাৰ্ডৰ নম্বৰটো বহুৱাই দিব। ইমেইল এড্ৰেছ বহুৱাই দিব। তাৰপিছত আপোনাৰ বেংক ডিটেইলছ বিচাৰিছে, বেংকৰ IFSC কোডটো বহুৱাই দিব। তাৰপিছত বেংকৰ নেমটো বহুৱাই দিব। তাৰপিছত ব্ৰাঞ্চ নেম, তাৰপিছত লোন এমাউণ্ট, আপুনি কিমান 1 লাখ নে 50,000 যিটো বহুৱাই সেইটো ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত আপোনাক ডকুমেণ্টছ বিচাৰিছে। এইখিনিয়ে ডকুমেণ্টছ, পান কাৰ্ড, এড্ৰেছ প্ৰুফ, আপুনি সকলোখিনি ফিল আপ কৰি ছেভ অপশ্যনত ক্লিক কৰি দিব।